ক্ৰমাৎ হেঙুলীয়া আকাশৰ পোহৰো ম্লান হ'ব ধৰিছে। নামি আহিছে ধৰাৰ বুকুলৈ এমুঠিমান অন্ধকাৰৰ স্ফুলিংগ। কেতিয়াবা মৌনতাৰ পাতত উপলব্ধ বাস্তৱৰ কিছু দৃষ্টাৰ এক গোপন অধ্যায়ৰ। আজি পুনৰ মেলিব খুজিছো গোপন অধ্যায়ৰ কেইটামান প্ৰেমৰ মধুৰ স্তৱক। আছিল মোৰ তোমাৰ লগত কেতিয়াবা 6 ফ্লেকৰ ধোঁৱাত অস্পষ্ট হৈছিল তোমাৰ তোলপৰা মুখখনেই। আৰু কেতিয়াবা মধিৰাৰ গোন্ধত যাব নোৱাৰি উভতিব লগাত পৰিছিলা। তথাপিও মোৰেই প্ৰেমিকা আছিলা। বিচাৰিছিলা এখন সুখৰ সংসাৰৰ। কিন্তু নামি আহিছিল কাল অমানিশাৰ ভয়ংকৰ কিছু ধুমুহাৰ মুহূৰ্তৰ। পলকতে ওলোৱাই নিছিল বাস্তৱৰ কিছু দৃষ্টাৰ গোপন অধ্যায়ৰ। প্ৰেমৰ গোপন কাহিনীৰ।